বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে আমাৰ ডিপাৰ্টমেণ্ট ফেচাৰ্ছ আৰু এই উপলক্ষে আমাৰ অধ্যক্ষ মহোদয়ে আমাক এটা সুন্দৰ ভাষণ পৰিৱেশন কৰাইছে আৰু ছাৰৰ উপস্থিতি আমি নথৈ আনন্দিত হৈছোঁ আৰু ছাৰৰ উপস্থিতিত এই সভাখনৰ সুস্থ বঢ়াইছে। আৰু আজি আপোনালোকক মই অকণমান দেখাব চেষ্টা কৰিম আমাৰ ডিপাৰ্টমেণ্ট ফেচাৰ্ছখন, আৰু আপোনালোকে যেন প্লিজ শেষলৈকে চাই থাকে আৰু শেষত মোক কমেণ্ট কৰি জনাব নাপাহৰে যে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। এটা সমাৱত সংগীতেৰে আমাৰ এই ডিপাৰ্টমেণ্ট ফেচাৰ্ছটো আৰম্ভণি কৰা হৈছিল আৰু সমাৱত সংগীতৰ কিছু মুহূৰ্ত আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ। গানটোৰ পাছতে আমাৰ অতি শ্ৰদ্ধাৰ তথা সন্মানীয় ছাৰ বাইদেউসকলে আমাক উদ্দেশ্যি কেইটামান বক্তৃতা আগবঢ়াইছে আৰু তাৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তাৰ পাছত আৰম্ভ হ'ল আমাৰ নৱাগতসকলৰ আদৰণি অনুষ্ঠান আৰু যিসকলৰ যি প্ৰতিভা আছে আৰু ইয়াত বিকাশ কৰিবলৈকে আগবঢ়াই দিয়া হৈছে এই মঞ্চখন, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। Take my hand and we'll go away to a different place. Float on air and we'll hide away. I'll be your escape. Look up and feel the shit. তাৰ পাছতে আমি থুলমূলকৈ কোৱা এটা গান আপোনালোকে আগবঢ়াইছোঁ আৰু পুৰা ফুল অলপ ক্ষমা কৰিব, কাৰণ আমি তিনিও গোৱা বেলেগ বেলেগ গীত গোৱাৰ কথা আছিল, কিন্তু আমি একেলগে গাই দিলোঁ। Oh
আমাৰ শ্ৰদ্ধাৰ ৰূপশ্ৰী এটা গান গাইছে আৰু আমাৰ গোটেইখিনি চাই মেম লগতে আমি তাৰ পাছতে আমাৰ ছিনিয়ৰ বা এজনে এটা বহুত ধুনীয়া কবিতা পৰিৱেশন কৰিছে আৰু তাৰেও এটা অংশ আপোনালোকলৈ দেখাব চেষ্টা কৰিছোঁ। বাই যাতে সদায় এনেদৰে আগুৱাই যাই থাকে এয়াৰ আশা কৰিছোঁ আৰু আপোনালোকেও বাক আশীৰ্বাদ কৰিব। আৰু কিমান বাৰ কান্দি শুনিলে আপোনাৰ ৰূপৰে শুনা যাব ছাৰ, আৰু কিমান ৰক্তপাত হ'লে কান্দত শুনা যাব আপোনাৰ, আৰু কিমান বসন্ত ডাঙৰিলে এই শিলৰ। আপোনালোক সকলোকে মই অকণমান ভিডিঅ' দি দেখাব চেষ্টা কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্ট ফেচাছখন আৰু এনেদৰে আমি এইবাৰ ডিপাৰ্টমেণ্ট ফেচাছখন উদযাপন কৰিলোঁ। ইয়াত ধন্যবাদ দিব লাগিব আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক, লগতে আমাৰ 5 চেমৰ বাসকলক, লগতে সকলোৰে সহায় সহযোগিতাৰ বাবে আজি ডিপাৰ্টমেণ্ট ফেচাছখন সুচাৰুৰূপে পালন হৈ গ'ল। ডিপাৰ্টমেণ্ট ফেচাছৰ এই সৰু মুহূৰ্তবোৰ নিজৰ ইউটিউব চেনেলটোতে ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনে পাইছে জনাব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ মাজৰ পৰাই বিদায় মাগিছোঁ। ধন্যবাদ।